নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু দিনটো এনে ঘৰতে শুই আজি মানে মগজটো অলপ কাম কৰি আছিলে, তো ঘপকেনে কথা এটা ভাবিলোঁ আৰু ফাইনেল কৰি ল'লোঁ। আৰু এতিয়া মা আৰু মই গৈ আছোঁ টাউনলৈ, আৰু টাউনৰ পৰা আহি কি কথা ভাবিলোঁ আৰু কিয় টাউনলৈ গৈ আছোঁ, গৈ পিনি আহি পিনি আপোনালোকক জনাই আছোঁ। এতিয়ালৈ বৰ্তমান চাই থাকিব। মা আৰু মই যাবলৈ ওলাইছোঁ। দেউতা গৈ আছিলে ঘৰৰ ওচৰতে মানুহে ঘৰত কিবা কাম কৰিবলৈ বুলি, আৰু এতিয়া কিবা থাকি গ'ল নিবলৈ বুলি আহিছে, তো অকণমান ৰৈ দিব লগা হ'ল। আৰু এয়া মা আৰু এইফালে মই টাউনলৈ বুলি যাবলৈ লৈছোঁ, যিহেতু আমাৰ ঘৰটোৰ ওচৰতে ৰাস্তাটো, গতিকে এইডোখৰতে গাড়ী পাম, তো গৈ লওঁ। তো টাউনৰ পৰা আহি পাই গ'লোহি। আৰু কিয় টাউনলৈ গৈছিলোঁ সেইটো হ'ল এইখিনি, চাদৰ মেখেলা, পেটিকোট, নাইটি, দুটামান টপ, পেণ্ট, এয়া গেঞ্জি, তেনেকৈ সৰু সুৰাকৈ আৰু কেইটামান বস্তু আনিলোগৈ। কাৰণ এইকেইদিন মই সেইদিনা ভিডিঅ'টোত ক'বলৈ পাহৰিয়ে গ'লোঁ যে যিটো ষ্টাইল বজাৰত মই কাম কৰি আছিলোঁ শ্বপিং মলত, আগতে ভিডিঅ' দিছোঁ, যিসকলে চাইছে গম পাইছে চাগে। আৰু প্ৰায়তো মোৰ চিনাকি মানুহসকলে এতিয়া বৰ্তমান ভিডিঅ' চাই, তো জানেই মই ষ্টাইল বজাৰত জব কৰি আছিলোঁ। তো এতিয়া সেইটো জব মই অলপ মানে স্বাস্থ্যৰ অসুখৰ কাৰণে মানে ৰিজাইন মাৰিব লগা হ'ল, আৰু সেইকাৰণে আজি হ'ল 2-3 দিন ৰিজাইন মৰা, আৰু ঘৰতে আছিলোঁ। এতিয়া যিহেতু স্বাস্থ্য অকণমান ভালো পাইছোঁ, বেছি কষ্ট কৰিব নোৱাৰাৰ কাৰণে ৰিজাইন মাৰিব লগা হ'ল। আৰু আবেলি ঘৰতে অলপ গাঁৱৰে ওচৰ পাজৰত গৈ পিনি বস্তুখিনি বিকিলে নাই বুলি 200-100 টকা হাতলৈ আহিব বুলি ভাবিয়ে ঘপকেনে বস্তুখিনি লৈ আহিলোগৈ আজি। তো এইখিনি বস্তু চাদৰ মেখেলা প্ৰথমতে তাকৰকেই আনিছোঁ, লাহে ধীৰে বঢ়াবগৈ লাগিব, চাই লওঁ কি হয়। তো আজিটোতো পূৰা এতিয়া সন্ধিয়া হৈ গ'ল, কাইলৈৰ পৰা এইটো নতুন এটা যাত্ৰা আৰম্ভ কৰিব লাগিব। এয়া মা কাপোৰ কানি সলাই ৰেডি হ'লেই, ময়ো মোটামুটি সলালোৱে কাপোৰ। তো এইখিনি এতিয়া হিচাপ পত্ৰ এটা কৰি চাই লওঁ কেনেকৈ কি কৰিলে ভাল হয়। তো মই আগতেও ভিডিঅ'টো বনাবলৈ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই কৈছিলোঁ যে আমি হ'লোঁ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী। এনেকুৱা মোৰ নিচিনা বহুত ল'ৰা ছোৱালী আছে। মই তেতিয়া জব কৰি থাকোঁতেই মানে বহুত ল'ৰা ছোৱালীয়ে মোক কয়, এনেকুৱা আৰু বেলেগ প'ষ্ট আছে নি, থাকিলে জনাব। এতিয়াতো ময়ো সেইটো জব এৰি দিলোঁ, ভাবি আছিলোঁ জবটো এৰাৰ আগত টকা পইচা অলপ হাতত ৰাখিম, কিন্তু বেড লাক, মোৰ স্বাস্থ্যৰ কাৰণে এটকাও পইচা হাতত ৰাখিব নোৱাৰিলোঁ। এতিয়াতো এইখিনি দেউতাৰ অলপমান জমা পইচা আছিলে, সেয়া পইচাই দিয়ে আনিছোঁ। তেনেকৈ আমাৰ নিচিনা মানে যে জব বেলেগত কৰিলেই যে পইচা ইনকাম কৰিব পাৰিব তেনেকুৱা কথা নহয়। ঘৰতে এনেকৈ তাঁত ব'ব জনাসকলে তাঁত চাত বৈ তেনেকৈ এযোৰ দুযোৰ কাপোৰ বিক্ৰী হ'লেও পইচা ইনকাম কৰিব পাৰে। মইতো বাৰু তাঁত ব'ব জনা নাই, কিন্তু শিকিব লাগিব লাহে ধীৰে। বা আজিকালি এম্ব্ৰইডাৰী কৰিব পাৰে, ফেব্ৰিক কৰিব পাৰে, কাপোৰৰ মেচিন জানিলে মেচিন চলাব পাৰে। তো মোৰ মেচিনটো চলোৱাটো মোৰ বহুত আশা আছে, সেইটো ইনকামৰ পথ বুলি নহয়, মোৰ এটা চখো আছে মেচিন চলোৱাটো। গতিকে মেচিনটো মই তাত জব কৰি থাকোঁতেই লৈ থৈছোঁ, তো শিকা নাই, শিকিব লাগিব লাহে ধীৰে। তো সেইটো বিষয়টো মই অলপ মানে চাম লাহে ধীৰে। আৰু এইটো পথতো আৰু নেক্সট আমি সেইদিনা ভিডিঅ'ত দেখাইছিলোঁৱেই যে দোকান খুলিব লৈছোঁ, তো সেই দোকানো মই খুলিব বিচাৰি আছোঁ। তো এনেকৈ প্ৰথমতে সৰুৰ পৰাই লাহে ধীৰে এটাৰ পৰা এটা তেনেকৈয়ে আমি চলিব লাগিব। তো কেনেকৈ মই চলোঁ সেইটোকে দেখাম বুলিয়ে মই আগতে কৈছোঁ ভিডিঅ'ত। তো সেয়াই আৰু, যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব, আৰু মোৰ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
নতুনকৈ চোৱাসকলে নেক্সট যাতে আকৌ এনেকৈ দৰে মোৰ ভিডিঅ' চাই অকণমান আগবাঢ়ি যাবলৈ সুবিধা দিয়ে তাৰে আশা থাকিল। তো আজিলৈ বাই বাই।